बेफोरबायदि जोङो आसाम सरकारखौ होखारहरनो हागोन ना हाया बे जायगानिफ्राय होखारहरनो हागोन ना हाया रायजो राजाफोर बाखि হয় পেলাই আমার মাননীয় ডক্টর হেমন্ত বিশ্ব শর্মা হেনকা ধৰণৰ খেদাই দিব পাৰিব না নাই মৃত্যুৰ দিনলৈকে কোনো দিন মই মিয়াৰ লগত নাই মই বুজি পালো মিয়া কেতিয়াও আমাৰ আপোন হ'ব নোৱাৰে মিয়া কেতিয়াও আমাৰ আপোন হ'ব নোৱাৰে Welcome to my channel. Please like and don't forget to subscribe my channel. मियाया बा मुस्लिम जातिफ्रा कुनु दिन माने जोंनि हिंदू समाजजों आपुन जानो हाया माने निजा लोगोरि बा लोगो हिसाबै मालाबाबो गनायथाव नङा होननानै नैबे एसामिस बायद'आ फोरमायदों थ' बे बिदिनि सेन्सआव आं नोंथांमोननो जोंहा क'क्राझार जिल्लानि सायाव थानाय गसाइगावआव मैया दाखालि मोनसे हानजायारि रेप जादोंमोन नङा होमबा थिग बेबायदिनो नैबे केसआबो सेम टु सेम नगावआव जानाय जाथाय दा बिनि सायाव मा बुंदों नैबे बायद'आ गोख्रों हिसाबै बा जिथुनाखि সকলোৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো এছামিজ বড়ো যিকোনো অসমৰ কাৰণে বৰ্তমান চলি আছে আমাৰ অসমত হিন্দু যিতুনাকি অসমবাসী ৰাইজ সকলৰ বা অসমবাসী ছোৱালীৰ ওপৰত মিয়া জাতি সকলে ইনাই অত্যাচাৰ কৰি আছে কাৰণ ইনাই অত্যাচাৰ মানে ৰেপ বড়োত কয় জিনাহাৰী হিন্দীত কয় বলাৎকাৰ এই তিনিটা বস্তুটো মুছলমান সকলে বা মিয়া সকলে আমাৰ অসমত অত্যাচাৰ কৰি আছে সেইকাৰণে আপোনালোকে আজিৰ ভিডিঅ'টো শেষৰলৈকে চালে সবে বুজি পাব নিশ্চয় বুজি পাব মই আশা কৰিছো दा नोंथांमोना नैबे ভিডিঅ'नि सायाव गोबानो सानदों जानांगौ हिन्दु मुस्लिम दावराव जानो थांगासिनो दं नामा सियर बाथ्राया सैथोआनो हिन्दु मुस्लिम जोंनि आसामाव दावराव जानो गोबां सन्देह जानानै दंगासिनो दङ मानो होनना बुङोब्ला जोंनि आसामाव गोबाङै बे साननैसो समाव बा दा सोलिफुबाय थानाय जिथुनाखि बे दिनाव जोंनि आसामाव थागिबि जिथुनाखि हिन्दु एसामिसानो जा बर'आनो जा नै बेफोरबायदि हिन्दु समाजनि सायाव मिया नि मानसिफ्रा बा मुसलमान जातिफ्रा इनाय अयथासार खालामगासिनो दङ गें रेप गें जिनाहारि गें बलात्कार बेखौ खामानिखौ मावगासिनो दङ दा नोंथांमोन नैबे भिडिअखौ होनायनि सिगां आं नोंथांमोननो गसाइगावआव जानाय जाथायनि सायाव जोंहा जाथाय जाजागिरि जिथुनाखि हिनजावसानि बिमाया मा डिमान्ड खालामदों एबा मा बाथ्रा बुंदों आरो बेजों लोगोसे जोंहा एसामिसफोर बिथांमोनाबो गसाइगाव क'क्राझाराव थानाय एसामिसफ्राबो नैबे गसाइगाव जानाय हिनजावसाफोरनि सायाव मा बाथ्रा बुंदों नोंथांमोना रोखायै नायनानै बुजिना लानो हागोन ছোৱালীগৰাকী যি কৰি লৈ গৈছে আজি ৰাতি মই এটা হলে মই নাজানো 2টা বজাত মই খবৰটো পাইছো মই এইটো কি বিচাৰ দিব লাগে ফাঁসি নহলে মানে ছোৱালীৰ কি মোৰ এটা মোৰ কি লাগে কিয় এনেকা কৰিব লাগে মালক ছগ লাগে স্কুলত অহা মানুহবিলাক হ্যাঁ নিজে বলে কি করা লাগে এটা কি আইন হইছে হ্যাঁ মই আজি মোর ছোৱালীকো বাঁচাব লাগে আর মই ফাঁসি লাগে ইয়াত মিলি খাওয়াতে আর এই ঘটনাটো কিয় কৰিব লাগে হ্যাঁ কিয় কৰিব লাগে এই ঘটনাখানে আমরা কিমান দুঃখ কষ্ট করি গেল দিনটি হ্যাঁ ঘর বাড়ি জ্বলে গেল আরো ইয়াতে আরো ঘটনাগুলো করেন একদিক 2-3 বার করি আসে এর জন্য হয় হ্যাঁ আজ এবারে কিও এইটু কাম করি আছে হ্যাঁ গার্জিয়ান গুলো কি করি আছে হ্যাঁ চলৰ এজন যুৱক হিচাপে মই এইটো কথা ক'ব বিচাৰিছো যে যোৱা কিছুদিন আগতে আমাৰ যেটো কলকাতাৰ ঘটনা হৈ গ'ল লগতে যোৱাকালি যেটো আমি দেখিবলৈ পালো ধিঙৰ ঘটনাটো সেই ঘটনাটো মাৰ নাজৰতে আমাৰ তুলসীবিল অঞ্চলত আমি বৃহত্তৰ এই অঞ্চলত আমি হিন্দু মুছলিম আমি সকলে একত্ৰিত হৈ একেডাল মানে একেলগে ইমান মিলা প্ৰীতিৰে চলি আছো এইটো সময়তে এনেকুৱা এটা লজ্জাজনক ঘটনা হ'ব বুলি আমাৰ অঞ্চলত আমি ভাবা নাছিলো গতিকে মই আজিৰ এই আপোনালোকৰ লাইভৰ জৰিয়তে মই চৰকাৰক আহ্বান কৰিব বিচাৰিছো যে এই ঘটনাটো যোৱাকালি ৰাতি মই যেতিয়া 12টা মানত খবৰ পালো আহিলো আহাৰ পিছত যেটো মানে দেখা পালো মানে দুজনী কণমানি ছোৱালী নাবালিকা বয়স 15-14 পৰা 15 বছৰ বয়স হ'ব এই তেওঁলোকক ফুসলাই যিসকল লৰাই ঘৰৰ পৰা ওলাই লৈ গৈছে তেওঁলোকক চৰকাৰে উচিত শাস্তি দিব লাগে আৰু অতি সোনকালে এটা কুইক একচন হ'ব লাগে ইমান লেহেমীয়া হ'ব নালাগে মই তুলসীবিল আৰক্ষী চকীৰ লগতে গোসাইগাঁও আৰু কোকৰাঝাৰৰ এছপি মহোদয়ক মই এই লাইভৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছো যাতে অতি সোনকালে যি দোষী এই নাবালিকা ছোৱালীক
এনেকৈ ফচলাই লৈ গৈ বিজনেছ কৰিছে নে ইহঁতে কি লাভ জেহাদ কৰিব বিচাৰিছে ইয়াত হিন্দু মুছলিমৰ কথা মই কোৱা নাই কিন্তু কথাটো হৈছে যিয়ে দোষীয়ে উচিত শাস্তি পাব লাগে এই কিছুমান নিৰ্দিষ্ট কিছুমান মুছলিম উদ্ভণ্ডালী ল'ৰাৰ কাৰণে আজি মুছলিম সমাজখনো আজি লজ্জাত পৰিণত হৈছে সেইকাৰণে আমি মুছলিম সমাজখনক আমি দোষাৰোপ কৰিব নোৱাৰোঁ কাৰণ ইহঁতৰ একাংশ ভাল মানুহ আছে আমি দেখিবলৈ পাইছোঁ একেলগে থাকোঁ বহুত দেখিবলৈ পাইছোঁ কিন্তু ইহঁতৰো কিছুমান এনেকুৱা উদ্ভণ্ডালী ল'ৰা ছোৱালীৰ কাৰণে আজি মানে গোটেই সমাজখনে বদনামত ভুগিব লগা হৈছে আৰু লগতে আমি আজি ইমান এটা অঞ্চলত ইমান ধুনীয়াকৈ বসবাস কৰি আছোঁ এই অঞ্চলত যদি এনেকুৱা অপ্ৰীতিকৰ ঘটনা 2012ৰ দৰে যদি ঘটনা আকৌ পুনৰাবৃত্তি হয় ইয়াত তাৰ কাৰণে জগৰীয়া কোন হ'ব আচলতে হিন্দু সমাজ নে মুছলিম সমাজ গতিকে মই কৈছোঁ ইয়াত কোনো সমাজ কোনো জাতি ধৰ্মৰ কথা নাই মই চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যিসকলে দোষী যিসকল কালপ্ৰিট এই ঘটনাত জড়িত যিসকলে ছোৱালীকেইটা ঘৰৰ পৰা বাহিৰ কৰি লৈ গৈছে এই তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে কাৰণ ছোৱালীবিলাক একেবাৰে নাবালিকা আৰু এজন মই শুনিবলৈ পোৱা মতে কালি গোটেই ৰাতি মই তুলসীবিল আৰক্ষী চকীত আছিলোঁ আই চি ছাৰৰ লগতো আমি কোপাৰেট কৰি আছিলোঁ যাতে ঘটনাটো অতি সোনকালে ছল্ভ কৰিব পৰা যায় কিন্তু আমি যিখিনি দেখা পাইছোঁ সেইখিনি খুব ভয়ানক মানে এইখিনি আমি ব্যাখ্যা কৰিব নোৱাৰোঁ গতিকে আমি গোটেইখিনি চৰকাৰক এৰি দিছোঁ আপোনালোকে ইয়াৰ উচিত তদন্ত কৰক আৰু দোষীক উচিত শাস্তি দিয়ক नोंथांमोनहा क'क्राझार एबा गसाइगाव ओनसोलाव जानाय जाथायनि सायाव रोखायै मिथिनो मोनबाय সকলোৱে বুজি পালে যে क'क्राझार অৰ্থাৎ গোসাইগাঁৱত হৈ যোৱা ঘটনাৰ বিষয়ে আপোনালোকে সকলোৱে বুজি পালে এছামিছতো কৈছে আৰু বড়ো ভাষাতো কৈছে কাৰণ চবেই বুজি পাব লাগিব এতিয়া এই পৰিস্থিতিও এই যেটো নাকি ৰেপ গেং ৰেপ পৰিস্থিতিটো মাত্ৰ নগাঁৱত হোৱা নাই বা মাত্ৰ কোকৰাঝাৰত হোৱা নাই অল অসমত চলি আছে কাৰণ কিয় আমাৰ মুছলমানসকলক আমাৰ অসমতে চান্স দিয়া খাৰ দিয়া বহুত মানুহ জন্ম সৃষ্টি হৈছে কাৰণ ক'ব গ'লে সেইটো বিষয়ত বা সেইটো ঘটনাত আমাৰ অসম চৰকাৰৰ হাত আছে নেকি এনেকুৱা বহুত মানুহৰ ওপৰত এটা কনফিউজ আহিছে বা সন্দেহ এটা আহিছে তো আপোনালোকে সকলোৱে আজিৰ ভিডিঅ'টো চালে নিশ্চয় গম পাই যাব আৰু পুলিচ কেইটা আমাৰ যেটা কি আৰক্ষীবিলাকে টকা খায় ঘুষ খায় এইবিলাক ৰেপ কৰা মানুহবিলাকক কেইদিনমান ধৰি ৰাখি এৰি দি আছে নেকি তাৰ ওপৰতো বহুত কনফিউজ হৈ আছে নিশ্চয় হয় নেকি আপোনালোকে আজিৰ ভিডিঅ'টো শেষত গ'লে চালে গম পাই যাব তাৰ ওপৰতে মই কেইটামান আশাৰ খবৰলৈ খুজিছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা বৰ্তমান চৰকাৰ চলাই আছে বিজেপি চৰকাৰ হয় না নহয় বিজেপি চৰকাৰ চলাই থাকোঁতে আমাৰ অসমতে ডক্টৰ হেমন্ত বিশ্ব শৰ্মায়ে এটা ৰুল এণ্ড ৰেগুলেশ্যন নিয়ম কানুন বনাইছিল এই কানুনটো হ'ল কি জানে না মাইনৰ ছোৱালী বিয়া কোনেও কৰিব নোৱাৰে বা মাইনৰ বয়সত কোনেও বিয়া পাতিব নোৱাৰে যোনে যদি মাইনৰ ছোৱালী বিয়া কৰে বা যোনে যদি সৰু বয়সত বিয়া কৰে বা যাই মানसिया उन्दै समाव हाबा जागोन बै बिथांमोनखौनो जेलाव सोनाय जागोन होननानै बिथाङा रोखायैनो खोथा होदोंमोन आरो लोगोसे जिमान दिনত लगे हेमন্ত বিশ্ব শৰ্মা আমাৰ অসমত শিৱ হৈ থাকিব তেতিয়া গ'লে মানে কোনেও সৰু বয়সত বিয়া পাতিব নোৱাৰে বা বিয়াখন চলাব নিদিয়ে বোলে তেওঁ মানে কথা এটা দিছিলে কিন্তু আজিৰ দিনত চাবা গ'লে কি হ'ল আজিৰ দিনত চাবা গ'লে সৰু বয়সতো বিয়া কৰা নাই ঠিক আছে কিন্তু মাইনৰ ছোৱালীসকলক আমাৰ যিটো নাকি অসম বাসিন্দাসকলক আমাৰ যিটো নাকি অসমবাসীৰ ওপৰতে ইনা অত্যাচাৰ কৰি আছে বলাৎকাৰ কৰি আছে ৰেপ কৰি আছে জিনাহাৰি খালামগাसिनो दङ दा बिनि सायाव आसाम सरकारा मा बुंसै तार ওপৰত আমাৰ অসম চৰকাৰত থাকা যিটো নাকি পাৱাৰত থাকা মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কি ক'ব খোজে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই আপুনি তো কিছুমান ৰুলটো বনাই আছিল কিছুমান নিয়মটো বনাই আছিল কিছুমান কানুনটো বনাই আছিল কিন্তু তাৰ ওপৰতে আমাৰ যিটো নাকি অসমত থাকা অসমবাসীৰ ওপৰতে মিয়াসকলে অত্যাচাৰ কৰি আছে আপুনি দেখা পাই আছে না নাই বা আপুনি শুনা পাই আছে কি নাই আপুনি গাদ্দিত বহি পেলাই সিদত সদায় বহি পেলাই টকা পইচা কেনেকুৱা ইনকাম কৰি আছে বা কেনেকুৱা ইনকাম কৰিব লাগে সেইটোৱে মাত্ৰ সপোন দেখি থাকিলে হ'ব নেকি সমাজখন চাপ্পা কৰিবলৈ সমাজখন যিটো নাকি ভেজাল চলি আছে এইটো মানে আপুনি ক্লিয়াৰ কৰিব খুজি না নোখোজে বা আমাৰ অসমটো যিটো নাকি কোনোভাৱে মানে এনেকুৱা হিংসা হিংসি নাথাকাকৈ অহিংসা ধৰ্মৰ হিচাপত চলাই যাব পাৰিব না নাই আপুনি যদিহে নোৱাৰে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা সেইটো যিটো নাকি চিফ চিটত বহি আছে তাৰ পৰা আপুনি ৰিজাইন ল'ব লাগিব মই এইটো অনুৰোধ কৰিছোঁ আপোনালোকে কি ভাবে মই নাজানো আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষত গ'লে চাই পেলাই লাষ্টত কমেণ্ট এটা কৰি দিয়ক প্লিজ আৰু যোনে ভাল পাইছে মোৰ ভিডিঅ'টো আজিৰ
সকলে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব মই এইটো অনুৰোধ কৰিছোঁ नोंथांमोना दायो निश्चय मिथिखाबाय जोंनि आसामाव जाफ्लेबाय थानाय जिथुनाखि जिनाहारि गें रेप नङा होमबा बे गें रेपनि सायाव जोङो दायो बुंनो थाङोब्ला बिटिआरआवल' नङा अल आसामावनो सोलिगासिनो दङ गें रेपआ अल आसामावनो सोलिबाय थानायखौ नोंथांमोना मा बुंनो सानो बेवहाय थारैनो जोंनि आसाम सरकारनि आखाइ दं नामा नैबे मोनसे गोबां गिदिर सोंलु जागासिनो दङ जुदिहाय दङब्ला जोङो आसाम सरकारखौ मा खालामनांगौ मिथिबायना नोंथांमोना थारैनो मिथिखागौ मैया दाखालि जिथुनाखि बांलादेशआव जानाय जाथाय बांलादेशनिफ्राय शेख हासिनाखौ होखारनानै जोंनि भारतआव थाखोमा फैनो गोनां जादों थिग बेफोरबायदि जोङो आसाम सरकारखौ होखारहरनो हागोन ना हाया बे जायगानिफ्राय होखारहरनो हागोन ना हाया रायजो राजाफोर नोंथांमोना कमेन्ट सेक्सनाव फोरमायहर जोङो আপোনালোকে সকলোৱে জানে কেইদিনমান আগত বাংলাদেশত চলি আছিল शेख हासिनार ওপৰত शेख हासिना এটা নিজৰ দেশখন চলাব নোৱাৰাৰ কাৰণে বাংলাদেশী ৰাইজসকলে বাংলাদেশৰ পৰা খেদাই দিছে বাংলাদেশৰ পৰা খেদাই আমাৰ ইণ্ডিয়ানত অৰ্থাৎ ভাৰতত আহি পেলাই লুকাই থাকিব লগা হৈছে ঠিক হেনে ধৰণৰ যিটো আমাৰ অসম চৰকাৰে যিটো অসমখন চলাব নোৱাৰে তো আমি অসমবাসী হৈ পেলাই আমাৰ মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা হেনেকুৱা ধৰণৰ খেদাই দিব পাৰিব না নাই হা হেনেকুৱা ধৰণৰ খেদাই দিব পাৰিব না নিশ্চয় আপোনালোকে কমেণ্টত জনাই দিয়ক दा नोंथांमोना निश्चय मिथिगौ मानो मिथिया जानो जेरै दायो आसामखौ दोनथ' जोङो बिटिआरनि खोथाखौ सावरायनि बिटिआराव जोंहा प्रमद बर' मानगोनां चिफ दङ सिएम दङ एमएलए एमपि इएम जिएम गासिबो बर'फ्रानो दंजोबो दिनै बर' रायजोआव बिटिआरा मोनसे बर'नि सना बायदि रायजो होननानै बुंदों बर'निनो जिथु बिटिआरा सना ओनसोलबा बा बर'निनो रायजो मोनसे जाबायब्ला दिनैनि दिनाव जोङो बैफोरबायदि मुसलमानफ्रा बर'नि सायाव बर' सिख्लाफोरनि सायाव बर' आइजोफोरनि सायाव उइनाय अयथाचार खालामनायनि सायाव जिनाहारि खालामनायनि सायाव गें रेप खालामनायनि सायाव गें बलात्कार खालामनायनि सायाव जोङो दिनै मुसलमानफोरखौ हमथानो हागोन ना हाया हा बिनि सायाव आसाम सरकार आरो जोंनि बिटिआर सरकारा बुंदोंमोन जेब्लासिम आसाम सरकार आरो बिटिआर सरकारा थागोन अब्लासिम आसामाव बा बिटिआराव उन्दै उन्दै बैसोआव हाबा जानो होआ आरो हाबा जायोब्लानो मा जेलाव हरगौमोन गोबां मानसिनि न'खर संसार दानायखौ दाफुंबाय थानायखौ सोलिबाय थानायखौ थेर बेथेर खालामना होदों जोंनि आसाम सरकार आरो बिटिआर सरकारा गथ' सासे सानै मोननाय सानै साथाम मोननाय बिथांमोनखौ हमै हमै जेलाव साप्लाइ खालामहरदोंमोन जेलनि दालि ओंख्रि जाहोदोंमोन दिनै नोंथांमोना गासिबो मिथिगौ नाथाय दिनैनि दिनाव माइनर हिनजावसाफोरखौ माइनर ছোৱালী সকলৰ ওপৰত ইনাই অত্যাচাৰ কৰি আছে আমাৰ যিটোনাকি মিয়াসকলে অসমৰ মিয়াসকলে হা অসমবাসী বুলি কয় অসম বাসিন্দা ভাৰতৰ নাগৰিক মুছলমানসকলে কেনেকুৱা ভাৰতৰ নাগৰিক হল হা হলে দিছোন তথাপিও কি ভাৰত নাগৰিক কৈ পেলাই আমাৰ অসম বাসিন্দাসকলৰ ওপৰত আমাৰ হিন্দুবিলাক হিন্দু যিটোনাকি কোনো জাতিৰ কথা নাহে ইয়াতে হিন্দুৰ মাজত ছোৱালী তিৰিসকলৰ ওপৰত অত্যাচাৰ কৰি থাকিলে চৰকাৰে চাই থাকিব পাৰিব না অসম আৰক্ষীয়ে কেনেকুৱা চাই আছে হা তেখেতসকলক ডাইৰেক্টলি এনকাউণ্টাৰ কৰি দিব পাৰিব না নাই যোনে মানুহ মাৰ্ডাৰ কৰে মাৰ্ডাৰক ডাইৰেক্ট গুলি মাৰি পেলাব লাগিব যোনে মানুহ ৰেপ কৰে সেই ৰেপ কৰাজনক ডাইৰেক্ট গুলি মাৰিব পাৰিব না নাই অসম চৰকাৰে অৰ্ডাৰ দিব পাৰিব না এইটো এটা ফাৰ্মেশ্যন দিব পাৰিব না নাই গোসাইগাঁও কোকৰাঝাৰত এটা ডিমাণ্ড কৰিছোঁ ৰাইজসকলে যোনে মানুহ ৰেপ কৰে তাক মানে ডাইৰেক্টলি এনকাউণ্টাৰ কৰিব লাগিব আৰু যোনে মানুহ মাৰ্ডাৰ কৰে সেই মাৰ্ডাৰক ডাইৰেক্ট আকৌ মাৰ্ডাৰ কৰি পেলাব লাগিব চৰকাৰৰ হাতত এইটো কথা কিয় নোৱাৰে আমাৰ যিটো কি অসমবাসীৰ ওপৰতে যিটো ইমান অত্যাচাৰ কৰিব পাৰে হা গেং ৰেপ কৰিব পাৰে য'তে যাওক তাতে যিটো ৰেপৰ কথা শুনি পায় য'তে ঘূৰিব যায় তাতে যিটো এটা ছোৱালীসকলে 5টা 6টাৰ পৰা ওলাব নোৱাৰে দিনতে এটা কথা হা দিনতে যিটো মুছলমানসকলে আমাৰ অসমবাসীৰ ওপৰত অত্যাচাৰ কৰিব পাৰে তো আমি কেলে নোৱাৰে হা আমি কেলে নোৱাৰে কিন্তু আমি সেইবোৰ কাম নকৰিবি প্লিজ মই সবকে অনুৰোধ জনাইছোঁ এইবিলাক কাম আমি কোনেও নকৰিবি কাৰণ এটা বিৰোধী কাম হয় এইবিলাক কানুনৰ নজৰত আইনত নজৰত এইবিলাক বেয়া এইকাৰণে আমাৰ হিন্দু সমাজৰ মানুহবিলাক সকলোৱে বুজি পায় কিন্তু মিয়া নিচিনা আমাৰ হিন্দু ধৰ্মৰ মানুহবিলাক এইবোৰ কাম কৰিব ভয় কৰে কিন্তু মিয়াসকলে কি কৰিব যাই আছে এইটো আপোনালোকে ভিডিঅ'টো লাষ্টত গেলে চালে নিশ্চয় বুজি পাব আৰু আজিৰ ভিডিঅ'টো যিটো ভাল লাগিছে আপোনালোকে নিশ্চয় এটা শ্বেয়াৰ কৰি দিব মই এইটো অনুৰোধ কৰিছোঁ আৰু आं नोंथांमोनखौ गासैखौबो खावलायो नोंथांमोना दिनैनि भिडिअ'खौ जुदि मोजां मोनदोंब्ला नोंथांमोना मोनफा मोनफा शेयार खालामना हो आरो आं बेखौबो बुंबावो
जोंनि बिचाराव प्रमद बर'निनो जोबथा पावार दङ बिथाङानो बुङो बिचारजों गोबां जोङो पावार एन्ड फांसनखौ मोननो हाबाय बिचारजों जोङो गोबां रुल एन्ड रेगुलेसनफोरखौ खालामनो हासिगोन सोरबा एसपि डिएसपिखौबो जोङो गोसो जायोबा गाबोननो होखारहरनो हागोन दिनैनि दिनाव नोंथांमोननि सरकार सालायनायाव बिटिआर एकर्डखौ खालामना लाबोनायनि मुङै नोंथांमोना मुसलमान जाथिया बा मिया जातिफ्रा हिन्दु समाजनि सायाव बर' आइजोफोरनि सायाव बर' हिन्जावसाफोरनि सायाव जिनाहारि खालामबाय थाथों होननानैसो एकर्डखौ खालामना लाना फैदों नामा नैबे मोनसे बिराद गिदिर सोंलु जायो आंनिफ्राय मिथिबायना ना बले जोंनि हिन्दु समाजनि जिथुनाखि लाइमोन हिन्जावसाफोर माइनर हिन्जावसाफोर नै बिसोरो मुसलमानफोरनि आदार नामा खायद' नामा हा आपेल फिथाइ नामा कमला फिथाइ नामा जानायनानै गारजानाय बेसाद हा जानायनानै गारजानाय बेसाद আমাৰ অসমৰ जिथुनाखि হিন্দু ছোৱালীসকলে কিবা এটা পলৰ দৰে নিচিনা হৈ গ'ল নেকি আপেল বা কমলা বা কিবা এটা অলপমান খাই চালো মিঠা নালাগিলে বাছ ফেলাই দিলোঁ সেই ধৰণৰ হৈ গ'ল নেকি আমাৰ অসম চৰকাৰ এই কথা বুজি পাব লাগিব আৰু নিশ্চয় কিবা এটা আইনটো বনাই দিব লাগিব কি কৰে বা কি কৰা যায় মিয়াসকলৰ ওপৰত ধৰ্ম নিৰপেক্ষ হলেও আমি এটা কথা চাব লাগিব যে অসমত আজি যিমানবিলাক অপৰাধ হৈছে এই অপৰাধৰ 99% মানুহ কোন এই কথাটো আমি চাব লাগিব গতিকে আমি অপৰাধীৰ ধৰ্ম নাই এটো সিধা কথা অপৰাধীৰ ধৰ্ম নাই কিন্তু তথাপিও আমি চাব লাগিব কাৰণ খিলঞ্জিয়াৰ সুৰক্ষাৰ কথা আছে গতিকে খিলঞ্জিয়া অঞ্চল এটাত আজি এনেদৰে যদি মানুহ যদি ঘৰত আবেলিতে দৰ্জা মাৰি সোমাই থাকিবলগীয়া হয় কাৰণ ছোৱালীজনী টিউচনৰ পৰা আহিছিলে 6:30 যদি এজনী ছোৱালীক 3জন মানুহে দৰ্শন কৰে তেনেহলে আমাৰ খিলঞ্জিয়া মানুহখিনি আজি কিমান ভয়ানক বিপদত আছে আপুনি ভাবক গতিকে এই ব্যৱস্থাটোৰ কাৰণে মই ভাবো ৰাইজ সজাগ হ'ব লাগিব আৰু এইবিলাক কথা অন কেমেৰা ক'বলৈ বেয়া কিন্তু ব্যৱস্থা ল'ব লাগিব ৰাইজে নিজেও অন কেমেৰা ক'বলৈ বেয়া এতিয়া কোনোবাই আপুনি অকমান দিনৰ আগতে বাইট ল'লে কোনোবাই ক'লে যে কোনোবা এজনে কৈছে যে মানে অপৰাধীজনক কেনেবাকে মাৰিলে নেকি সেইটো নহয় অপৰাধৰ কথাটো কি আপোনাৰ পুলিচে ধৰিলে আপোনাৰ ভয় লাগে নাই মোক যদি এজন পুলিচে খেদে মোৰতো ভয় লাগিব মই দৌৰি পলাবলৈ চাম ইফালৰ পৰা ট্ৰাক এখন আহিলে মোক মাৰি দিব পাৰে ঠিক তেনেকে অপৰাধীজনে ধৰা পুলিচৰ ভয়ত দৌৰি পলালে তেওঁ মৰি যাব পাৰে ডাঙৰ কথা নহয় সেইটো ইছ্যু কৰিব নালাগে অপৰাধীজনে ভয়ত গৈ পেলাই দৌৰি পুলিচৰ পৰা পানীয়ে দুনিয়ে পৰি গ'ল আৰু আপোনাৰ সাঁতুৰিব কোনে মানুহে কয় মিয়া মানুহে সাঁতুৰিব নাজানে নেকি সাঁতুৰিব জানে আমিও জানো কিন্তু সাঁতুৰিব আপুনি আপোনাৰ মনটো ঠিক থাকিলেহে সাঁতুৰিব পাৰিব প্ৰাণৰ ভয়ত মানুহে একো ক'ব নোৱাৰা হৈ যায় গতিকে কেনেকে মৰিলে সেইটো ডাঙৰ কথা নহয় আমাৰ খিলঞ্জিয়া ছোৱালী এজনী ধৰ্ষণ হৈছে সেইটোহে আটাইতকৈ ডাঙৰ কথা গতিকে ড্ৰাগছ মুক্ত কৰক খিলঞ্জিয়া ছোৱালী এজনী ছোৱালীৰ ভৱিষ্যত আছে এতিয়া চাওক শুনিবলৈ বেয়া হ'লেও আমি ক'বই লাগিব আমি ছোৱালী মানুহক আচলেও হাঁহে গাৰ আচলেও হাঁহে গতিকে এজনী ছোৱালীৰ ডাঙৰ ইজ্জত আছে এই ছোৱালীজনী আজি ধৰ্ষণ হৈছে এই ছোৱালীজনী ধৰ্ষণ হোৱাটো আমাক লাগে নে তেওঁ কেনেকে মৰিলে সেইটো আমাক লাগে ৰাখে হৰি মাৰে হৰি ৰাখে কোনে এই অপৰাধীজনক আজি পুলিচে নধৰা হ'লেও তেওঁ ঘৰৰ ভিতৰতে মৰিলেহেঁতেন মৃত্যুত কাৰো হাত নাই গতিকে আমাক এতিয়া ছোৱালীজনীৰ প্ৰটেকশ্যন লাগে অন্য হাজাৰজনী খিলঞ্জিয়া ছোৱালীৰ প্ৰটেকশ্যন লাগে আৰু ধিয়ত যিটো এছাম বিশেষ সম্প্ৰদায়ৰ মানুহৰ উৎপাত হৈছে সেই বস্তুটো বন্ধ কৰিব লাগিব এটো কৰিব পাৰিব ৰাইজ আৰু পুলিচে ঐক্যবদ্ধ প্ৰচেষ্টাৰে মোক হত্যা কৰিলেও কৰক অসমীয়াৰ খিলঞ্জিয়া অসমীয়াৰ ভৱিষ্যতৰ কাৰণে মৰিবলৈ ৰেডি আছো ঢিঙৰ থানাত দালালি আছে দালালিয়ে মিলি পুলিচে টকা খায় সেইকাৰণে অপৰাধীক নধৰে টকা খাই আছে ঢিঙত মইনাবাৰী ঢিং টকাৰ ওপৰত চলি আছে এদিন মই সেই মানুহখিনিক সাপোৰ্ট কৰিছিলো মই 2 মাহ জেল খাইছিলো সেই মানুহখিনিৰ লগত প্ৰতিবাদ কৰিবলৈ গৈ এতিয়া নেক্সট টাইম আপুনি সেই মানুহখিনিক সাপোৰ্ট নকৰে আৰু নকৰে মোক 3বাৰকে হত্যা কৰিবলৈ চালে ইলেকশ্যনৰ সময়ত মোক ব্ৰহ্মপুত্ৰ নদীত নাও ডুবাই 3বাৰকে হত্যা কৰিবলৈ চালে মোক 5বাৰকে আক্ৰমণ কৰিলে ঢিং গেটত মোৰ হাত ভাঙি দিলে মোক বহুত কৰি থৈছে সেই মানুহখিনিয়ে সেইকাৰণে যোৱা 4 জুনৰ ৰাতিৰ পৰা 4 জুনৰ গধূলি 5টা বজালৈকে কোড অফ কণ্ডাক্ট আছিলে ইলেকশ্যনৰ মই যেহেতু এগৰাকী কেণ্ডিডেট আছিলো মই কথাখিনি ক'ব পৰা নাছিলো 5 জুনৰ দিনা মই বিস্ফোৰণ কৰিছো জিন্দগীত মৃত্যুৰ দিনলৈকে কোনো দিন মই মিয়াৰ লগত নাই মই বুজি পালো মিয়া কেতিয়াও আমাৰ আপোন হ'ব নোৱাৰে মই বুজি পালো কিন্তু ৰাজনৈতিক দলবোৰে অভিযোগ আছে শৰ্মা শুদ্ধ আছিলে মই ভুল আছিলো মই ভাবিছিলো মিয়া মোৰ ককাই ভাই মই ভাবিছিলো মিয়া মানুহখিনি ধৰ্ম নিৰপেক্ষ দেশত আমি ধৰ্ম নিৰপেক্ষ হৈ চলিব লাগে মই ভাবিছিলো আমি ধৰ্ম নিৰপেক্ষ হৈ চলিব লাগে কিন্তু নহয় হাঁহৰ লগত শিয়ালৰ বন্ধু নহয় আমি হাঁহ খিলঞ্জিয়া মানুহ হাঁহ মিয়া শিয়াল হাঁহৰ লগত শিয়ালৰ বন্ধুত্ব নহয় মই মিয়া ত্যাগ কৰি গুচি আহিলো কিন্তু আমি হাঁহ হলে নহব আমি সিংহ হ'ব লাগিব হয় আমি সিংহ হ'ব লাগিব আজি সকলো খিলঞ্জিয়া মানুহ একত্ৰিত হওক
খিলঞ্জীয়া মানুহ মই বাৰে বাৰে কৈছো বাংলাদেশীয়ে মিয়া আমাৰ অসমত অনাকাংক্ষিত আৰু অনিমন্ত্ৰিত অতিথি সেইটো কৰবাত ৰাজনৈতিক ভুল আছিল আপোনাৰ আপুনি মিয়াক যেতিয়া ভাল পাইছিল তেতিয়া আপোনাৰ ৰাজনৈতিক ভুল আছিল এতিয়াও একাংশ নেতাই ৰাজনৈতিক নেতাই সেই ভুলটো কৰি আছে বুলি আপুনি কয় নেকি মোৰ ৰাজনৈতিক ভুল নাই মই ভাবিছিলো মই সংবিধান পঢ়িছিলো মই ধৰ্ম নিৰপেক্ষতাক ভাবিছিলো তেওঁলোকক মই আমাৰ ককাই ভাই বুলি ভাবিছিলো কিন্তু হাঁহৰ লগত শিয়ালৰ ভাই ভনী নহয় আৰু এটা ডাঙৰ কথা হ'ল তেওঁলোকে ভাৰতৰ নাগৰিক মই মানি লৈছো তেওঁলোক ভাৰতৰ নাগৰিকত্ব পাইছে কিন্তু ভাৰতৰ নাগৰিকহে তেওঁলোক অসমতে থাকিব লাগিব বুলি কি কথা আছে ভাৰতৰ বিভিন্ন ঠাইত যাওক মুঠতে মিয়া খালী অসম লাগে আমাক কথাই মানে